কিন্তু সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ মানুহৰ সম্ভ্ৰমতা থাকিব লাগে সেইটো যে নাইকিয়া হৈ গ'ল তাৰতো এটা সমাজতাত্ত্বিক কিবা এটা বিশ্লেষণ নিশ্চয় থাকিব। কি কাৰণত আপুনি ভাবে যে এই যিটো স্খলন এই স্খলনটো কিয় হৈছে? চবকে বিখ্যাত হ'ব লাগে। ফেচবুকত যদি আপুনি খুব এটা গভীৰ ধৰণৰ কথা লিখে তাত মানুহে কিমান পঢ়িব? গতিকে সেই পৰিৱেশটো নাই। আপুনি যেতিয়া নিগেটিভ কথা লিখি ট্ৰল কৰে গতিকে সেইটোত মানুহে উবুৰি খাই পৰে আৰু মানুহৰ এক ধৰণৰ এটা ষ্টেটিষ্টিক প্লেজাৰ এটা পায়। গতিকে ষ্টেটিষ্টিক প্লেজাৰটো পাবৰ কাৰণে এটা সহজ ৰাস্তা হৈছে ছ'চিয়েল মিডিয়া। ফালি দিছে বুলি কয় নহয়, ফালি দিছে। তেতিয়া ভাবিলে যে তেনেকৈ লাইক পায়, তেনেকৈ বিখ্যাত হ'ব পাৰি, মানুহ চকুত পৰে যে অমুকক লিখিছে, মই কোন সেইটো বেলেগ কথা, অমুকক মই ফালিছোঁ, টাৰ্গেট কৰিছোঁ। গতিকে ডাঙৰ মানুহ এটা ফালিছোঁ, গতিকে মই কিমান ডাঙৰ হ'ব লাগিব।